হেল্ল'। ঐ কি কৰি আছা? মই মানে কিতাপ এখন পঢ়ি আছিলোঁ। কি? ক'ত? তোমালোকৰ পদূলিত আছো। ব'লা। এনেকৈ যাবা? তোমাৰ কাৰণে আজি স্পেচিয়েলৈ সাজি আহিছোঁ। এইটো হ'বলৈ স্পেচিয়েল। চবচোন ঠিকে আছে। খং কৰিছা কিয়? খং কৰিলে তোমাক আৰু ধুনীয়া লাগে দেই। আগে নিজক ঠিক কৰি আহা, তললে চোৱা। উঠা।
দেখিছ কেনেকৈ দুটা গুটি ভৰাইছোঁ বহুত প্ৰেক্টিচ লাগিব বুজিছ মইতো আগত বহুতবাৰ চেম্পিয়ন হৈছোঁ অকল কেৰম বুলি নহয় ফুটবল ক্ৰিকেট ভলী তহঁতি মোৰ লগত পাত্তা নাপাওঁ ঘৰত ট্ৰফি দম হৈ আছে হ'ব নেকি আৰিয়ান দেখিছোঁ তোৰ ঘৰত অলপতো শান্তিকে খেলিবলৈ দে বৰ কথা কৱ তই কথা আচলতে মোকো ঘৰত কৈ মই ডাঙৰ বক্তা হ'ব লাগিছিল ঐ নে ইয়াৰ মুখখন কিবা বন্ধ কৰাৰ উপায় আছেনে ঐ আকাশ আজি ৰাহুল আৰু মানস অহা নাই যে এটাই কম হৈছে আহি আছে চাগে পেণ্ডেল মাৰি মাৰি কিবা ক'বা নে এনেকৈ মৌন হৈ থাকিবা চাইছোঁ আৰু ভাবিছোঁ আগতেচোন এই সেউজীয়া পথাৰখন ইমান সুন্দৰ আছিল জানো আজিৰ দৰে ৰঙীনো কোনো দিন দেখা পোৱা নাছিল আজি ঠিক সকলো তোমাৰ দৰেই লাগিছে হ'ব তেল মাৰিব নালাগে নাই মৰা মই সঁচা কথা কৈছোঁ তুমি কি সদায় এনেকেই থাকিম ভাবিছা নেকি মানে তুমি অকল খেতি ধানকেইটাই খুৱাম ভাবিছানে বেলেগ কিবা আশা কৰিছা তুমি ভবাৰ দৰে সকলো সম্ভৱ নহয় মোৰো মন যায় চাকৰি এটা কৰি এখন সুখৰ ঘৰ সাজিবলৈ হ'ব তুমি কেৱল সপোনহে দেখা আজি কথাবোৰ এনেকৈ কৈছা যে আৰু কেনেকৈ কম কোৱা তোমাৰ আৰু মোৰ সম্পৰ্ক আজি ইমান বছৰ হ'ল তুমি অকল কল্পনা সাগৰতে ডুবি থাকা বাস্তৱৰো পৃথিৱী এখন জীয়াই আছে নাই পাহৰা স্নিগ্ধা আজিও যুঁজি আছোঁ সপোনৰ পৃথিৱীখন বাস্তৱ ৰূপ দিবলৈ কিন্তু সদায় কিন্তুতে থমকিৰো আৰু আগ নাবাঢ়িবা মোৰ ঘৰে কিন্তু কি মোৰ ঘৰে কিন্তু বিয়া ঠিক কৰিছে খং কৰিছা মানস নাজানো আজি কিয় লগ কৰিম কৈছিলা কোৱা আজি যে ইমান দেৰিলৈকে ৰাহুল আৰু মানস নাই অহা কেনেকৈ জানিম যোৱাকালি কৈছিলোঁ যে নীল দিম বুলি ভয়তে নাহিল চাগে আৰিয়ানে খুব ধুনীয়া খেল যেন পাওঁ নাই ককাইদেউ ই অলপ বেছিকৈ কয় বাকী নিয়ৰ ঘৰত খুৰাদেহঁতৰ ভালনে সকলো ভালেই তোমালোকে ককাইদেউ বুলি সম্বোধন কৰিছা যেতিয়া কথা এটা কওঁ বেয়া নাপাবা নাই কওক এনেকৈ কেৰম খেলিয়ে সময় নষ্ট কৰিম বুলি ভাবিছানে জীৱনৰ কিবা কথা ভাবিছা মানে ককাইদেউ কি ক'ব বিচাৰিছে ভালকৈ কওকচোন নিয়ৰ আজি প্ৰায় দুদিনমানৰ আগতে মই তোমালোকৰ ঘৰলৈ গৈছিলোঁ তেতিয়া তোমাৰ দেউতাই কৈছিল ল'ৰাটোক পাৰিলে কিবা এটা পথ দেখুৱাই দিয়াচোন তোমালোক তিনিওজনকে কৈ আছোঁ সময় জানো কাৰোবাৰ কাৰণে ৰৈ থাকে জীৱনত কিবা এটা কৰিব হ'লেতো লক্ষ্যস্থিৰ হ'বই লাগিব দাদা মইতো চেষ্টা কৰি আছোঁ কিন্তু সফলে হ'ব পৰা নাই কেতিয়াবা সকলো শেষ হোৱা যেন অনুভৱ হয় ৰ'বা আজি মই তোমালোকক
জীৱন মানে কি শিকাই দিছোঁ। আৰিয়ান, ষ্ট্ৰাইকটো দিয়াচোন। এই গোটেই বৰ্ডখন জীৱন। এই ষ্ট্ৰাইকটো যে আছে এইটো পৰিস্থিতি। আৰু এই ৰঙা গুটি যিটো আছে সেইটো তোমালোক তিনিওজনৰে এজন। আৰু এই চাৰিওটা গাঁত তোমালোকৰ লক্ষ্য। কিন্তু তোমালোকে বিচাৰ কৰিব লাগিব যে তোমালোকৰ যোগ্যতা কিমান। এতিয়া নিয়ৰ সৌটো মোৰ যোগ্যতা। এতিয়া ইমানবোৰ গুটিৰ মাজত লক্ষ্যস্থান পাবলৈ হ'লে এই পৰিস্থিতিয়ে বহুবাৰ আঘাত কৰিব। কিন্তু লক্ষ্যস্থান কেতিয়াও পাহৰি নাযাবা। দেখিবা এদিন সফলতা তোমাৰ হাতৰ মুঠিত। সেইবাবে ভাগৰি নপৰিবা আকাশ। জীৱন মানে গোলাপৰ বিচনা নহয়, এখন যুদ্ধভূমি। আৰু সেই যুদ্ধভূমি যদি সফল হ'বলৈ হয় তেন্তে তোমালোকতো এজন এজন যুঁজাৰু হ'বই লাগিব। এৰা খেলা তোমালোক, আহোঁ মই। এইটোৱে চালা চাকৰিটো পোৱাৰ পৰা বেছিয়ে কথা ক'ব ধৰিলে বে। বাৰু বাদ দে। অ' হিমন্ত, চানা 10 টকা দে। ইয়াৰ কথা শুনি মোৰ ভোকে লাগিলে বে। আগত পইচা দে। লিখি থবি। আজি এমাহে 10 টকা এটা দিব পৰা নাই, আকৌ তাক বাকী লাগে। ৰাজৰ বিষয়ে এনেকৈ কোৱাতকৈ এটা তাৰ নিচিনা চাকৰি বিচাৰি ল, নতুবা তাৰ নিচিনা হৈ দেখুৱা। সদায় দিম 10 টকাৰ চানা, তাকো বিনামূলীয়াকৈ। মোৰ ঘৰে কিন্তু বিয়া ঠিক কৰিছে। তুমি অকল কল্পনা সাগৰতে ডুবি থাকা। বাস্তৱৰো পৃথিৱী এখন জীয়াই আছে। সময় জানো কাৰোবাৰ কাৰণে ৰৈ থাকে? জীৱনত কিবা এটা কৰিব হ'লেতো লক্ষ্যস্থিৰ হ'বই লাগিব। আজি এমাহে 10 টকা এটা দিব পৰা নাই, আকৌ তাক বাকী লাগে। ৰাজৰ বিষয়ে এনেকৈ কোৱাতকৈ এটা তাৰ নিচিনা চাকৰি বিচাৰি ল। জীৱন মানে গোলাপৰ বিচনা নহয়, এখন যুদ্ধভূমি। আৰু সেই যুদ্ধভূমি যদি সফল হ'বলৈ হয় তেন্তে তোমালোকতো এজন এজন যুঁজাৰু হ'বই লাগিব। আজি যে মানুহে এটা শব্দ কোৱা নাই। কেতিয়াবা মনতে বহুত কথা কৈ যায় অ' আকাশ। কালি কেলা বৰ বেয়াকৈ ফাটি গ'লো বে। ভবাই নাছিলোঁ জীৱনত যে এনেকুৱা এটা দিন আহিব। নভবাকৈয়ে আহে। সময়ে আঙুলিয়াই দিছে, কিবা এটা কৰ তহঁতি, এতিয়া সময় হ'ল। আমি ভাবি থকা দৰে ইমান সহজ সৰল নহয় জীৱনটো। যোৱাকালি আজি কিয় লগ কৰিম কৈছিলা কোৱা? চাওঁ এৰি দিয়া, কোনোবাই দেখিব। দেখক মানস, মোৰ কথা এটা ৰাখিব পাৰিবা? কি কোৱা? তুমি নিজকে প্ৰতিষ্ঠা নকৰালৈকে আমি ইজনে সিজনক লগ নকৰোঁ। তোমালোকক বুজাই টান, কেতিয়া কি ভাবা? জীৱন জানো সহজ মানস? আমাৰ সমস্যাবোৰ একেই, নিজকে স্বাৱলম্বী কৰা। আজি যি আছে এনেকৈ থাকিলে পাছত এইটো হেৰুৱাব লাগিব। সময় পাখি লগা কাৰণৰ দৰে গ'লে কেতিয়াও উভতি নাহে। সেইবাবে সময় থাকোঁতে কৰাটো ভাল। ময়ো দেৰিকৈ বুজি পালোঁ। মই যি হেৰুৱালোঁ তহঁতি সেইবোৰ হেৰুৱাব নালাগে। বহুত হ'ল এনেকৈ সময়বোৰ নষ্ট কৰা। আৰু 1 মাহৰ পাছত আমি সকলো লগ হ'ম, সফলতাৰ আৰু বিফলতাৰ মাপকাঠি যোগ দিবলৈ। তহঁতি পাৰিবিনে কথা দিবলৈ? পাৰিম পাৰিম।
কি হ'লেও সিহঁতৰ নাজানো দেই। কওক। দাদা কাম আছিলে নি ইয়াত? কাম এতিয়া নাই নহয়। অঁ কিবা এটা প্ৰকাৰে হ'লেও দিব পৰা যাব নি ইয়াত? এতিয়া দিব পৰা নহ'ব তেনেকৈ। নহ'ব ন? আগতে আছিলে, এতিয়া শেষ হৈ গ'ল। মোৰ মানে দৰকাৰ হৈছিলে মানে সেইবাবে। এতিয়া নহ'ব। অঁ ঠিক আছে দিয়ক, আহিছোঁ দেই। এনেকৈ একো নোকোৱাকৈ থাকিবি নি তহঁতি? বিফল হ'ল, তাকেতো তহঁতি শুনিব বিচাৰিছ? ইমান সপোন বুকুত বান্ধি লৈ ঘূৰি ফুৰিছিলোঁ, চব শেষ হৈ গ'ল। আমি যুঁজাৰু হয়, যুঁজাৰু কেতিয়াও ভাগৰি নপৰে। প্ৰয়োজন হ'লে লক্ষ্যস্থান সলনি কৰিম, কিন্তু ভাগৰি নপৰোঁ। কেৱল চৰকাৰী চাকৰি আৰু মাল্টিনেশ্যনেল কোম্পানীত কাম কৰিলে স্বাৱলম্বী হয় সেইটো কথা নহয়তো। স্বাৱলম্বী হোৱাৰ বহুত পথ আছে। য়েছ, বহুত পথ আছে। কি কৰিবি নিয়ৰ? কোচিং চেণ্টাৰ। ময়ো তহঁতৰ লগত আছোঁ নিয়ৰ। আৰু তহঁতি? বেটাই মোক 10 টকা চেনা নিদিলে, তাত দোকানৰ সন্মুখত মই ডাঙৰ এখন দোকান খুলিম। কেঁচা মাটিৰ গোন্ধ আৰু সেউজীয়া পথাৰখন মোৰ প্ৰিয়। তেনেহ'লে আজিৰ পৰা আমি জীৱন যুঁজাৰু, নে কি ক তহঁতি? লক্ষ্য যদি সঠিক হয়, ঘোৰ অমাৱস্যা নিশাটো জোনাকী পৰুৱাৰ পোহৰেৰে বাট বুলিব পাৰি। গাঁৱৰ চাৰিআলিত আড্ডা মাৰি থকা ৰাহুল, আৰিয়ান, আকাশ, নিয়ৰ আৰু মানসেও বুজি পালে সময় যে কাৰোৰ বাবে অপেক্ষা নকৰে। সেয়েহে তেওঁলোকে নিজৰ জীৱনৰ পথ বাছি ল'লে। কেঁচামাটিক বন্ধু ভাল পোৱা ৰাহুলে কান্ধত নাঙল দি তুলি ল'লে জীৱন যুঁজৰ বাবে। আৰিয়ান আৰু মানসেও দেউতাকৰ গাড়ী দুখনকে চলাব বুলি পথ বাছি ল'লে। আকাশ আৰু নিয়ৰে এটি কোচিং চেণ্টাৰ খুলি জ্ঞানৰ জ্যোতিৰে নিজৰ লগতে আনকৈ উদ্ভাসিত কৰাত পণ কৰিলে। আৰু আৰিয়ান সিটো আজিও যুঁজি আছে 10 টকা চানাৰ বাবে, কিন্তু হেমন্তৰ দোকানত নহয়, আৰিয়ান গ্ৰচাৰীত। বুজিলেনে?